হঠাতে তুলপাৰ লগোৱা এটি ধৰ্ম কম সময়ৰ ভিতৰতে গোটেই সৌদি আৰবত বিয়পি পৰা সেই ধৰ্মটো পাছলৈ সৌদি আৰবতে আবদ্ধ নাছিল। পাছৰ পৰ্যায়ত পশ্চিমে মৰক্কো, উত্তৰে কাজাখস্তান, দক্ষিণে ইণ্ডোনেছিয়া, পূবে বাংলাদেশ পৰ্যন্ত বিয়পি পৰিছিল। আহকচোন জানিবলৈ চেষ্টা কৰোঁ কেনেকৈ সেই নতুন ধৰ্মটোৱে সমগ্ৰ বিশ্বত তুলপাৰ লগাবলৈ সক্ষম হৈছিল। এইখন সৌদি আৰব। সৌদি আৰবৰ এই অংশটোৰ পুৰণি নাম আছিল আল হেজাজ। সেই আল হেজাজত অৱস্থিত মক্কা নামৰ অঞ্চলটো পুৰণি কালৰ পৰাই বিখ্যাত। ইছলাম ধৰ্মৰ উদয়ৰ পূৰ্বে গোটেই সৌদি আৰব বিভিন্ন অঞ্চলত ভাগ ভাগ হৈ আছিল। সৰু ডাঙৰ বিভিন্ন জনগোষ্ঠীৰ অধীনত সেই অঞ্চলবোৰ পৰিচালিত আছিল। তেনে কেইটামান বিখ্যাত জনগোষ্ঠীৰ নাম হৈছে আল তাহমুদ, আল আদ, আল জাদিছ, আল তাছুম। সেই অঞ্চলবোৰৰ চোৱা চিতা কৰা মুৰব্বীজনক শ্বেখ বুলি কোৱা হৈছিল। সেই সময়ত সেই গোটেইবোৰ অঞ্চল একলগ কৰি সমগ্ৰ সৌদি আৰবক শাসন কৰিবলৈ কোনে সাহস নকৰিছিল, কাৰণ এইটো জনগোষ্ঠীৰ সৈতে সিটো জনগোষ্ঠীৰ কোনো ধৰণৰ মিলা প্ৰীতি নাছিল। লাহে লাহে সৌদি আৰবত ইহুদীসকলৰ জনসংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত এছাম আৰববাসীৰ বাবে ইহুদীসকল হৈ পৰিছিল মূৰৰ কামৰণি। চাওঁতে চাওঁতে সৌদি আৰবৰ প্ৰায় আধা অংশত ইহুদীসকলে নিজৰ দবদবনি সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত ইহুদীসকল বেপাৰ বাণিজ্যত যথেষ্ট আগবঢ়া আছিল। সৌদি আৰবৰ এই অংশটোত যথেষ্ট প্ৰাকৃতিক সম্পদ যেনে ঔষধি গছ, মছলাজাতীয় গছ আদি পোৱা গৈছিল। সেইবাবে ইহুদীসকলে সেই অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰ কৰা অভিযানত নামি পৰিছিল। পুৰণি কালৰ আৰববাসী আছিল মূৰ্তি পূজক, কিন্তু ইহুদীসকল আছিল একেশ্বৰবাদী, অৰ্থাৎ এক নিৰাকাৰ প্ৰভুৰ প্ৰতি বিশ্বাসী। সেইবাবে ইহুদীসকলে সৌদি আৰবত মূৰ্তি পূজাৰ ঘোৰ বিৰোধিতা কৰিছিল বা কৰিব খুজিছিল, যিটোৰ বাবে এছাম আৰবীয়ে ইহুদীসকলক কেতিয়াও সহজভাৱত ল'ব পৰা নাছিল। পেলেষ্টাইনৰ জেৰুচালেমত খ্ৰীষ্টান নামৰ নতুন ধৰ্ম এটা জনপ্ৰিয় হৈ উঠাৰ পাছত লাহে লাহে সৌদি আৰবতো খ্ৰীষ্টিয়ানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। খ্ৰীষ্টানসকলৰ দবদবনি সৌদি আৰবত ক্ৰমাৎ বাঢ়ি অহাৰ লগে লগে ইহুদী আৰু আৰবৰ থলুৱা জনগোষ্ঠীবোৰ একলগ হোৱা দেখিবলৈ পোৱা গৈছিল। অৱশ্যে সেয়া সম্পূৰ্ণ ৰাজনৈতিক কাৰণতহে সম্ভৱ হৈছিল। আৰম্ভণিৰে পৰা সৌদি আৰবৰ জনগোষ্ঠীসমূহৰ মাজত হাই কাজিয়া চলি আহিছিল। ৰাইজে সেই হাই কাজিয়াবোৰক সাধাৰণ কথাৰূপে বিবেচনা কৰিছিল। সৌদি আৰবত সেই সময়ত কোনো ধৰণৰ নীতি নিয়ম নাছিল, বা থাকিলেও বেছিভাগেই সেই নীতি নিয়মবোৰ উলংঘা কৰিছিল। মদ খোৱা, জুৱা খেলা আদিবোৰ মুকলিকৈ চলিছিল। সমাজৰ দুৰ্বল শ্ৰেণীসকলৰ ওপৰত সমতাশালী আছামে ৰাজত্ব চলাইছিল বা চলাব খুজিছিল। তাতোকৈ ডাঙৰ কথা, মহিলাসকল আটাইতকৈ বেছি নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল। মহিলাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেই কাৰোবাৰ দ্বাৰা উৎপীড়নৰ বলি হ'ব লগা হৈছিল। সেইবাবে বহু লোকে কন্যা সন্তান জন্ম হোৱা পালেই জীৱনতে গাঁত খান্দি পুতিবলৈ চেষ্টা চলাইছিল। ইমানবোৰ সমস্যাৰে জৰ্জৰিত আৰববাসীক উদ্ধাৰ কৰিবলৈ কুৰাইছ নামৰ জনগোষ্ঠী এটাত হজৰত মহম্মদ নামৰ এগৰাকী ব্যক্তিৰ আৱিৰ্ভাৱ ঘটিছিল। হজৰত মহম্মদৰ ককাক আব্দুল মুতাল্লিব আছিল মক্কাৰ 4জন বিখ্যাত শ্বেইখৰ ভিতৰত এজন। সেই আব্দুল মুতাল্লিবৰ তত্বাৱধানতে কাবা শ্বৰীফত থকা মূৰ্তিবোৰৰ চোৱা চিতা কৰা হৈছিল। বছৰৰ দুটা বিশেষ দিনত, অৰ্থাৎ দুই ঈদৰ দিনা উলহ মালহেৰে কাবা শ্বৰীফত থকা মূৰ্তিবোৰৰ ধোৱা পখলা কৰা হৈছিল। হজৰত মহম্মদে সৰুৰে পৰা সেইবোৰ পচন্দ কৰা নাছিল, আনকি তাত অংশগ্ৰহণো কৰিব খোজা নাছিল। কাৰণ যদিও হজৰত মহম্মদৰ জন্ম মূৰ্তি পূজকৰ ঘৰত হৈছিল, কিন্তু তেখেতৰ মন মানসিকতা এগৰাকী সাধাৰণ কুৰাইছ ব্যক্তিৰ দৰে মুঠি নাছিল। হজৰত মহম্মদৰ মূল লক্ষ্য আছিল শুদ্ধ আৰু সমৃদ্ধশালী এখন সমাজ নিৰ্মাণ কৰা। সেইবাবে ইছলামৰ প্ৰথম অভিযান আছিল হকৰ দাৱাত দিয়া, অৰ্থাৎ প্ৰভু এগৰাকী আৰু মহম্মদ সেই প্ৰভুৰ এগৰাকী পচন্দনীয় পুৰুষ বুলি ৰাইজক পতিয়ন নিয়োৱা। যিয়ে হজৰত মহম্মদৰ সেই কথা মনে প্ৰাণে মানি লৈছিল তেখেতক মুছলমান বুলি কোৱা হৈছিল। মুছলমান শব্দৰ অৰ্থ প্ৰভুৰ আশীৰ্বাদপ্ৰাপ্ত পুৰুষ। হজৰত মহম্মদে বাৰে বাৰে কৈছিল যে তেখেতৰ ভিতৰত কোনো দৈবিক শক্তি নাই। তেখেত পূৰ্ব ধৰ্মৰক্ষক আদম, নূহ, ইব্ৰাহিম, দাউদ, মুছাৰ দৰে এগৰাকী একেশ্বৰবাদী ধৰ্মৰক্ষক, অৰ্থাৎ নবী, যাৰ দায়িত্ব আল্লাহৰ বাণীবোৰ পৃথিৱীবাসীৰ মাজত বিলাই দিয়া। ইছলামিক বিশ্বাস মতে ইছলাম ধৰ্মৰ প্ৰচলন আদি মানৱ আদমৰ দিনৰ পৰাই চলি আহিছে। ইছলাম ধৰ্মত নূহ আৰু ইব্ৰাহিম নামৰ দুগৰাকী ধৰ্মৰক্ষকৰ কথা আটাইতকৈ বেছি গুৰুত্ব সহকাৰে দাঙি ধৰা হৈছে। ইব্ৰাহিমৰ জন্মস্থান আছিল মেছ'পটেমিয়া তথা বৰ্তমানৰ ইৰাক। সেই মেছ'পটেমিয়াত পোনপ্ৰথমবাৰৰ বাবে ইছলামৰ প্ৰচাৰ কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ বাবে মূৰ্তিপূজক মেছ'পটেমিয়াবাসীয়ে ইব্ৰাহিমক দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হৈছিল। সদৌ শেষত বৰ্তমানৰ পেলেষ্টাইন দেশত থিতাপি লৈছিল ইব্ৰাহিমে। সেই ইব্ৰাহিমৰ দুগৰাকী পুত্ৰ সন্তান আছিল, ইছহাক আৰু ইছমাইল। ইব্ৰাহিমে পুত্ৰ ইছহাকক নিজৰ লগত ৰাখিছিল যদিও পত্নী হাজেৰাসহ পুত্ৰ ইছমাইলক পঠিয়াই দিছিল সৌদি আৰবৰ মক্কালৈ। পাছৰ পৰ্যায়ত সেই ইছমাইলৰ পৰাই সৌদি আৰবত ইছমাইলীয় বংশৰ উদয় হৈছিল।
মুছলমানসকলে বিশ্বাস কৰে যে ইছমাইলৰ পুত্ৰ আদনানৰ পৰাই কুৰেইশ বংশৰ উৎপত্তি হৈছিল। সেই কুৰেইশ বংশতে জন্মগ্ৰহণ কৰিছিল হজৰত মুহাম্মদে। ইছলামিক ধৰ্মীয় বিশ্বাস অনুসৰি হীৰা নামৰ গুহা এটিৰ ওচৰতে এবাৰ তপস্যাত মগ্ন হৈ থাকোঁতে হজৰত মুহাম্মদৰ সৈতে জিব্ৰাইল দেৱতাৰ সাক্ষাৎকাৰ হৈছিল। সেই সাক্ষাৎকাৰত জিব্ৰাইল দেৱতাই হজৰত মুহাম্মদক দিব্যজ্ঞান দান কৰিছিল। সেই দিব্যজ্ঞানবোৰ সমাজত প্ৰচাৰ চলোৱাটোৱেই আছিল হজৰত মুহাম্মদৰ দায়িত্ব। সেই দায়িত্ব পালন কৰিবলৈ যাওঁতে বহু ধৰণৰ বাধাৰ সন্মুখীন হ'ব লগা হৈছিল হজৰত মুহাম্মদ। আনকি নিজ জন্মভূমি মক্কা এৰি মদিনালৈ পলায়নো কৰিব লগা পৰিস্থিতি আহি পৰিছিল। হজৰত মুহাম্মদৰ দ্বাৰা নতুনকৈ প্ৰচাৰিত ধৰ্মটো আঁকোৱালি ল'বলৈ মদিনাবাসী আগুৱাই আহিছিল। মদিনাত সফলৰূপে ইছলাম ধৰ্ম মজবুত হৈ উঠাৰ পাছত শ শ অনুগামী লগত লৈ পুনৰ মক্কালৈ ৰাওনা হৈছিল মুহাম্মদ বাহিনী, যাক হিজৰত বুলি কোৱা হয়। মক্কাত প্ৰৱেশ কৰি কাবা শ্বৰীফত থকা মূৰ্তিবোৰ বাহিৰ কৰা কামত ব্যস্ত হৈ পৰিছিল মুহাম্মদৰ বাহিনী। গোটেইবোৰ মূৰ্তি কাবা শ্বৰীফৰ পৰা ওলাই দিয়াৰ পাছত ধৰ্মীয় নিয়ম মতে আজান দিয়া হৈছিল। তাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে কাবা শ্বৰীফৰ চোতালত নামাজ আদায় কৰা হৈছিল। তেনেকৈয়ে শেষত মক্কা চহৰত ইছলামৰ প্ৰৱেশ ঘটিছিল। কাবা শ্বৰীফত খোজ পেলোৱা সেই দিনটোক সোঁৱৰণ কৰি আজিও পৃথিৱীৰ চুকে কোণে সিঁচৰিত হৈ থকা লাখ লাখ ভক্ত মক্কা চহৰত অৱস্থিত কাবা শ্বৰীফলৈ যাত্ৰা কৰে, যাক হজ বুলি কোৱা হয়। হজ শব্দৰ অৰ্থ যাত্ৰা, অৰ্থাৎ ধৰ্মীয় যাত্ৰা। হজৰত মুহাম্মদৰ দ্বাৰা প্ৰচাৰিত ইছলাম ধৰ্মৰ উদয়ৰ আঁৰত তিনিটা কাৰণ লুকাই আছে। নম্বৰ ১, নুহ, ইব্ৰাহিম, দাউদৰ দৰে হজৰত মুহাম্মদৰ দ্বাৰা চৌদি আৰবত তৌহিদৰ দাৱাত দিয়া, অৰ্থাৎ একেশ্বৰবাদৰ প্ৰচাৰ চলোৱা। নম্বৰ ২, চৌদি আৰবৰ লগতে সমগ্ৰ বিশ্বত চলি অহা গোষ্ঠী সংঘৰ্ষ তথা দলীয় হাই কাজিয়াবোৰ দূৰ কৰি সকলোৱে সমানে গ্ৰহণ কৰিব পৰা নতুন এটি ধৰ্মীয় মতবাদৰ প্ৰচাৰ কৰা। নম্বৰ ৩, বিভিন্ন ভাগত বিভক্ত আৰববাসীক ধৰ্মীয় বন্ধনেৰে একাকাৰ কৰা। ইছলাম ধৰ্মৰ মূল বিষয়বস্তুৰ ওপৰত কেন্দ্ৰ কৰি নতুনকৈ এটি ভিডিঅ' নিৰ্মাণ কৰিবলৈ নিশ্চয় প্ৰয়াস অব্যাহত থাকিব। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।